নমস্কাৰ, আজি আমি শিকিম ফটো বা ইমেজ ফাইল কেনেদৰে PDF ফাইল বনাব পাৰি। PDFৰ ফুল ফৰ্ম হ'ল পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট আৰু ইয়াৰ সুবিধাবোৰ হ'ল ই যিকোনো অপাৰেটিং সিস্টেমত ওপেন হয়, লগতে PDF ফাইল কম্পেক্ট আৰু সিকিউৰ। ইয়াক পাছৱৰ্ডৰ সহায়ত লক কৰিবও পাৰি। সাধাৰণতে ফটো বা ইমেজ ফাইলবোৰ JPG ফৰ্মেটত থাকে। JPGৰ ফুল ফৰ্ম হ'ল জইণ্ট ফটোগ্ৰাফিক এক্সপাৰ্ট গ্ৰুপ। ফটোবোৰ PDF বনাবলৈ বিভিন্ন ধৰণৰ এপ প্লে ষ্টৰত পোৱা যায়। আজি আমি তাৰে JPG টু PDF কনভাৰ্টাৰ এপটো ব্যৱহাৰ কৰি PDF ফাইল বনাব শিকিম। এই এপটো ডাউনলোড কৰিবৰ বাবে মই প্লে ষ্টৰত গৈছোঁ আৰু সাৰ্চ বাৰত লিখিছোঁ JPG টু PDF কনভাৰ্টাৰ। সাৰ্চ বাৰত সাৰ্চ কৰাৰ লগে লগে আমি দেখা পাইছোঁ এপটো আমাৰ ইয়াত আহি গৈছে। এতিয়া আমি ইনষ্টল বুটামটোত প্ৰেছ কৰিব লাগিব। আমাৰ ইনষ্টলেশ্যন কমপ্লিট হৈ গৈছে। এতিয়া আমি ওপেন বুটামত প্ৰেছ কৰিব লাগিব আৰু ইয়াক এলাউ কৰিব লাগিব। আমাৰ এপটো ওপেন হৈ গৈছে। এতিয়া PDF ফাইল বনাবৰ বাবে ফটোকেইখন আমি বাছি ল'ব লাগিব। ইয়াৰ বাবে আমি যাব লাগিব ফাইল অপশ্যনটোত আৰু বাছি ল'ব লাগিব ফটোকেইখন। তো মই ইয়াত সিলেক্ট কৰি দিছোঁ। এতিয়া ডান কৰিব লাগিব। এতিয়া আমি পেজ সাইজ ইয়াৰ পৰা বাছি ল'ব লাগিব। ইয়াৰ বাবে মই ইয়াত প্ৰেছ কৰিছোঁ। ইয়াত আমি বিভিন্ন ধৰণৰ পেজ সাইজ দেখা পাইছোঁ। ইয়াৰ পৰা যিকোনো পেজ সাইজ আমি বাছি ল'ব পাৰোঁ। তো মই A4 বাছি লৈছোঁ। পেজ অৰিয়েণ্টেশ্যন বাছি ল'ব পাৰি। পোৰ্ট্ৰেট আৰু লেণ্ডস্কেপ আছে, মই পোৰ্ট্ৰেটে বাছি লৈছোঁ। ইয়াত ইমেজ কম্প্ৰেছো কৰিব পৰা যায় এই অপশ্যনটোৰ জৰিয়তে, আৰু এই অপশ্যনটোৰ জৰিয়তে পাছৱৰ্ড দি PDF ফাইলটো লক কৰিও ৰাখিব পৰা যায়। তো আমি পাছৱৰ্ড নিদিওঁ। এতিয়া শেষত প্ৰেছ কৰিব লাগিব কনভাৰ্ট টু PDF অপশ্যনটো। তো আমাৰ PDF ফাইল ক্ৰিয়েট হৈ গৈছে। এতিয়া আমি PDF ফাইলটো ওপেন কৰি চাওঁ। আমি দেখা পাইছোঁ যে আমাৰ ফটোকেইখন PDF ফাইলত আহি গৈছে। তো এনেদৰে আমি JPG বা ইমেজ ফাইল PDF লৈ কনভাৰ্ট কৰিব পাৰোঁ। এতিয়া ফাইলটোৰ পৰা বেক কৰি আকৌ এপটো উলিয়াই লৈছোঁ। এতিয়া যদি আমি আকৌ আমাৰ PDF ফাইলটো চাব বিচাৰিছোঁ, তেন্তে আমি ওপৰৰ বাওঁফালে থকা 3 ডটত যাব লাগিব আৰু বাছি ল'ব লাগিব আউটপুট ফাইলছ। ইয়াত আমি আমাৰ PDF ফাইলটো দেখা পাইছোঁ। এতিয়া যদি মই এই ফাইলটোত প্ৰেছ কৰোঁ, ইয়াত কিছুমান অপশ্যন দেখা গৈছে। ইয়াৰে ওপেন ফাইল অপশ্যনটোৰ জৰিয়তে আমি ফাইলটো আকৌ ওপেন কৰি চাব পাৰোঁ, আৰু যদি ফাইলটো আমাৰ নালাগে ডিলিট কৰি দিব লগা হয়, তেন্তে আমি ইয়াত থকা ডিলিট ফাইল অপশ্যনটো বাছি ল'ব পাৰিম। আৰু যদি মোৰ ফাইলটো নতুন এটা নামেৰে নামাকৰণ কৰিব লাগে, তেন্তে মই বাছি ল'ব লাগিব ৰিনেম ফাইল অপশ্যনটো। মই ফাইলটো নতুন নাম এটা দিবৰ বাবে ৰিনেমত প্ৰেছ কৰিছোঁ। ইয়াত এটা নাম টাইপ কৰি দিছোঁ আৰু শেষত অ'কে কৰিছোঁ। এতিয়া আমি দেখা পাইছোঁ যে আমাৰ ফাইলৰ নামটো সলনি হৈ নতুন নামটো আহি গৈছে। তো এনেদৰে আমি ফাইলৰ নাম সলাব পাৰোঁ। এতিয়া বাকী অপশ্যনকেইটা চাওঁ। ইয়াৰ বাবে আকৌ মই প্ৰেছ কৰিছোঁ ইয়াত। ইয়াৰ পিছত আছে প্ৰিণ্ট ফাইল। তো প্ৰিণ্ট ফাইল অপশ্যনটোৰ জৰিয়তে আমি ব্লুটুথ প্ৰিণ্টাৰৰ জৰিয়তে এই ফাইলটো আমি প্ৰিণ্টাৰৰ পৰা প্ৰিণ্ট কৰি উলিয়াব পাৰিম। ইয়াৰ পিছত আছে শ্বেয়াৰ ফাইল। এই শ্বেয়াৰ ফাইল অপশ্যনটোৰ জৰিয়তে আমি আমাৰ এই ফাইলটো হোৱাটছআপ বা ইমেইলত শ্বেয়াৰ কৰিব পাৰিম। অৰ্থাৎ যদি মই কাৰোবাক এই ফাইলটো পঠাব বিচাৰিছোঁ, তেন্তে মই বাছি ল'ব লাগিব শ্বেয়াৰ ফাইল। তো মই শ্বেয়াৰ ফাইলত প্ৰেছ কৰিছোঁ। ইয়াত থকা ব্লুটুথ, হোৱাটছআপ, জিমেইল আদি অপশ্যনৰ জৰিয়তে আমি ফাইলটো বেলেগলৈ চেণ্ড কৰিব পাৰিম। এনেদৰে আমি মোবাইলত থকা ফটো বা মোবাইল কেমেৰাৰে তুলি লোৱা ডকুমেণ্ট বা ফটোৰ PDF ফাইল আমি বনাব পাৰিম। এই প্ৰক্ৰিয়াৰ জৰিয়তে আমি অনলাইন এক্সামৰ এনচাৰ শ্বীটক মোবাইলেৰে ফটো উঠাই PDF বনাই ল'ব পাৰিম। এনেধৰণৰ বিভিন্ন কামত আজিকালি PDF ফাইল ব্যৱহাৰ কৰা হয়। আজিলৈ ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ বিভিন্ন কৌশল জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।